हेलो एभरिवान स्वागतम जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ অতি সহজতে আৰু কম সময়তে মেখেলাৰ ফলছ কেনেকৈ লগাব পাৰি চাওঁ আহকচোন প্ৰথমতে সিধা হৈ থকা মেখেলাখন লুটিয়াই ল'ব মেখেলাখনৰ ফুলবোৰ ভিতৰলৈ ৰাখি সমানকৈ ৰাখি তাৰ পাছত চিলাই ল'ব মেখেলাখনৰ দুইটা পাত্তাৰ ফুলবিলাক যেন সমান হয় হেতু অলপ মন কৰিব এইফালে চাওকচোন কিমান ধুনীয়াকৈ সমান হৈছে কেনেদৰে ফলছটো লগাই সম্পূৰ্ণ কৰিলো ভিডিঅ'টো শেষলৈকে চাই থাকিব